আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 6ৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা নামৰ কিতাপখনৰ যিটো পাঠ 11 নাম হ'ল বৈচিত্ৰৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ ঠিক আছে। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ অনুশীলনী 1 আৰু অনুশীলনী 2ত যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সকলোৰে সমাধান দিম মই তোমালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু প্ৰশ্ন উত্তৰবোৰ মই একেবাৰে সৰুকৈ লিখিছোঁ যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয়। বাকী চেনেলবোৰত অলপ ডাঙৰ ডাঙৰকৈ দিয়া আছে, মই একেবাৰে সৰু সৰুকৈ লিখিব চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া 1 নম্বৰ অনুশীলনীৰ কুৱেশ্যন আনচাৰবোৰ চাওঁ বোলা। 1 নম্বৰৰ 1 ক খ গ আৰু 2 3 চাওঁ বোলা। 1 নম্বৰৰ ক নম্বৰটো কৈছে বৈচিত্ৰ্য মানে কি? উত্তৰ লিখিবা তোমালোকে। বৈচিত্ৰ্য মানে হৈছে মানুহৰ মাজত থকা বিভিন্ন ধৰণৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা, আচাৰ ব্যৱহাৰ আদিৰ ভিন্নতা। ঠিক আছে, বৈচিত্ৰ্য মানে কি? মেইনলি হ'ল ভিন্নতা। এইটো বুজিলা, বৈচিত্ৰ্য মানে কি? ভিন্নতা। মানুহৰ মাজত যে ভিন্নতা আছে বিভিন্ন কাৰণত, সেইটো। খ নম্বৰ কি কৈছে আমাক? ঐক্য মানে কি? ঐক্য শব্দটোৰ পৰাই তোমালোকে ডিকোড কৰিব চেষ্টা কৰা। ঐক্য মানে এক হৈ থকা, হয়। গতিকে উত্তৰ কি লিখিবা? ঐক্য মানে হৈছে বিভিন্ন ধৰণৰ মানুহে নিজৰ পাৰ্থক্য বাদ দি একেলগে শান্তিত বাস কৰা। ঠিক আছে। গ নম্বৰ তোমালোকৰ প্ৰশ্ন কি সুধিছে? বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা? উত্তৰ তোমালোকে লিখিবা ভিন্ন ধৰণৰ মানুহে নিজৰ পৰিচয় ৰাখি একেলগে বাস কৰাকে বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি কোৱা হয়। মানে বেলেগ বেলেগ মানুহে, ঠিক আছে, যাৰ ধৰ্ম বেলেগ থাকিব পাৰে, জাতি বেলেগ থাকিব পাৰে, ভাষা বেলেগ থাকিব পাৰে, সিহঁতে যেতিয়া একেলগে বাস কৰে এটা সমাজ পাতি শান্তিপূৰ্ণভাৱে, ঠিক আছে, তাকে আমি কি বুলি ক'ব পাৰোঁ? যে সিহঁতৰ ভাষা, ধৰ্ম, জাতি চব বেলেগ, সেইটোক আমি কি বুলি ক'ব পাৰোঁ? বৈচিত্ৰ্য। আৰু একেলগে যে বাস কৰি আছে সেইটো কি বুলি ক'ব পাৰোঁ? ঐক্য। আৰু আমি সেয়াই ক'ব পাৰোঁ বৈচিত্ৰ্যৰ মাজত ঐক্য আছে বুলি। এতিয়া 2 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা। মানে ভাৰতবৰ্ষত যে ইমান বৈচিত্ৰ্যতা আছে তাৰ কাৰণসমূহ আমাক ক'ব দিছে। উত্তৰ লিখিবা ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ হৈছে ভৌগোলিক ভিন্নতা। ভৌগোলিক ভিন্নতা মানে ঠাইভেদে যে আমাৰ কি হয়, জলবায়ু বেলেগ বেলেগ হয়। যেনেকৈ আমাৰ কাশ্মীৰত কি বৰফ পৰে আৰু অসমত বৰফ পৰে নেকি? নহয়। গতিকে কাশ্মীৰৰ মানুহ আৰু অসমৰ মানুহ নিমিলিব। 2 নম্বৰ গোষ্ঠীগত ভিন্নতা। এতিয়া কাৰোবাৰ গোষ্ঠী বেলেগ আৰু কাৰোবাৰ গোষ্ঠী বেলেগ, গতিকে গোষ্ঠীগত ভিন্নতাও আমাৰ মানুহৰ মাজত কি সৃষ্টি কৰে? বৈচিত্ৰতা, হয়। 3 নম্বৰ কি কৈছে? ধৰ্মীয় ভিন্নতা। এতিয়া কোনোবা হিন্দু, কোনোবা মুছলমান, কোনোবা খ্ৰীষ্টান, গতিকে এইটো আমাৰ মাজত ভিন্নতাৰ সৃষ্টি কৰে। ভাষিক ভিন্নতা, কোনোবা বঙালী কয়, কোনোবাই অসমীয়া কয়, কোনোবাই ইংলিছ কয়, গতিকে ভাষিক ভিন্নতাও আছে। ঠিক আছে। গতিকে ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ হৈছে ভৌগোলিক ভিন্নতা, গোষ্ঠীগত ভিন্নতা, ধৰ্মীয় ভিন্নতা আৰু 4 নম্বৰ কি? ভাষিক ভিন্নতা। ঠিক আছে। 3 নম্বৰটো আমাক কি কৈছে চোৱা? ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। উত্তৰ তোমালোকে লিখিবা ভাৰতৰ উত্তৰত হিমালয় পৰ্বত, দক্ষিণত মহাসাগৰ, পূবে বেছি বৰষুণৰ ঠাই আৰু পশ্চিমে মৰুভূমি আছে। এইবোৰে ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ। এতিয়া চোৱাচোন, ভাৰতৰ উত্তৰত মানে একে ওপৰ চাইডে কি আছে? হিমালয় পৰ্বত আছে। দক্ষিণত কি আছে? মহাসাগৰ, সাগৰবোৰ আছে। পূবে বেছি বৰষুণ হোৱা ঠাই মানে মেঘালয়, অৰুণাচল প্ৰদেশ, অসম এইবোৰৰ কথা কৈছে। আৰু পশ্চিমে মৰুভূমি আছে, মানে ৰাজস্থানৰ দৰে ঠাইবোৰৰ কথা কৈছে, হয়। গতিকে ভৌগোলিক ভিন্নতা মানে সিহঁতৰ লোকেশ্যনৰ ওপৰত ভিত্তি কৰি যিবোৰ ভিন্নতা হয়, হয়। গতিকে আমি এইবোৰকে কি ক'ব পাৰোঁ? ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ বুলি ক'ব পাৰোঁ। গতিকে তোমালোকৰ 1 নম্বৰ অনুশীলনীৰ সকলো প্ৰশ্নৰ সমাধান মই কৰি দিলোঁ, লগতে অলপ বুজাই দিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আমি 2 নম্বৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ চাওঁ। এতিয়া 2 নম্বৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ তোমালোকে চোৱা। 2 নম্বৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো কৈছে ক নম্বৰ ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়? উত্তৰ তোমালোকে লিখিবা ভাৰতক ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয় কাৰণ ইয়াত বিভিন্ন ধৰ্মৰ মানুহে শান্তিত একেলগে বাস কৰে, হয়নে নাই? এইকাৰণে ভাৰতক কি বুলি কোৱা হয়? ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়।
খ নম্বৰ কি কৈছে মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰিব দিছে এতিয়া উত্তৰ কি হ'ব মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱ হৈছে 1 নম্বৰ মাঘ বিহু 2 নম্বৰ লোহৰী এতিয়া মাঘ বিহু ক'ত পালন কৰা হয় অসমত আৰু লোহৰী পঞ্জাবত পালন কৰা হয় ঠিক আছে এতিয়া গ নম্বৰটো তোমালোকৰ পৰীক্ষাত নাহে তোমালোকে কি কৈছে তুমি বাস কৰা অঞ্চলটোত কি ভাষা কোৱা মানুহ আছে লিখিব দিছে এটা তোমালোকে নিজে কৰিবা বাকি পৰীক্ষাত নাহে কৰিলেও নকৰিলেও একো কথা নাই ঠিক আছে এটা 2 নম্বৰটো ইম্পৰ্টেন্ট আছে চোৱা 2 নম্বৰটো কি কৈছে আমাক 2 নম্বৰটো কৈছে আমাক যে উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনে ধৰণৰ সাদৃশ্য দেখা যায় উত্তৰ লিখিবা ভাৰতৰ বেছিভাগ উৎসৱ কৃষিৰ সৈতে জড়িত মকৰ সংক্ৰান্তিৰ সময়ত অসমত মাঘ বিহু তামিলনাডুত পোংগল পঞ্জাবত লোহৰী আদি পালন কৰা হয় এই উৎসৱবোৰৰ উদ্দেশ্য আৰু খাদ্যৰ মিল থাকে ঠিক আছে উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনে ধৰণৰ সাদৃশ্য দেখা যায় এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এইখিনি লিখি দিলেই হৈ যাব ঠিক আছে তোমালোকে ক্লাছ 6 হৰে ন তো ইমান ডাঙৰকৈ লিখিব নালাগে গতিকে এইখিনি আছিল তোমালোকৰ এই চেপ্টাৰটোৰ সকলো প্ৰশ্নৰ সমাধান আশা কৰোঁ ভিডিঅ'টো ভাল পালা লগ পাই আছোঁ নেক্সট চেপ্টাৰটোৰ সকলো প্ৰশ্নৰ সমাধানলৈ নেক্সট চেপ্টাৰটো হ'ল পাঠ 12 নাম সমাজ পৰিয়াল প্ৰতিবেশী আৰু ৰাইজ এই পাঠটোৰ গোটেই প্ৰশ্ন উত্তৰ মই নেক্সট ভিডিঅ'টোত দিম ডেছক্ৰিপশ্যনত লিংক থাকিব চাবগৈ পৰা ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ আৰু ইনষ্টাগ্ৰাম চেনেলটোৰো লিংক থাকিব চাবগৈ পৰা আৰু তোমালোকক যদি গোটেই সমাজ বিজ্ঞান কিতাপখনৰ সকলো পাঠৰ প্ৰশ্ন উত্তৰ পিডিএফখন লাগে তেন্তে মই কমেণ্টত বা ডেছক্ৰিপশ্যনত লিংক দি দিম তাৰপৰা গৈ ডাউনলোড কৰি ল'ব পাৰিবা খালি এটা ফিজ পে' কৰিব লাগিব 50 ৰুপিজ তোমালোকক মাক দেউতা বা দাদা বাইদেউক কৈ পেলাই সেইটো পে' কৰি পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে মোৰ প্লেলিষ্টটো মানে পিডিএফটো দিয়া অকণমান দেৰি হ'ব চ' যদি দি দিওঁ মই ডেছক্ৰিপশ্যনত লিংক দি দিম বা কমেণ্টত লিংক দি দিম চাব পৰা তেতিয়ালৈকে এনেকেই ছাপোৰ্ট কৰি থাকা আৰু পঢ়ি থাকা যাতে তোমালোকে পৰীক্ষাত এটা ভাল স্ক'ৰ কৰিব পৰা কিপ ৱাচিং কিপ ছাপোৰ্টিং বাই